গাইজ নমস্কাৰ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ব্লগলৈ আৰু মই গা পা ধুই কৰি ৰেডি হৈ গ'লোঁ আৰু এতিয়া 10টামান বাজিছে বহুত সোনকালে গা পা ধুলোঁ আজি বহুত ঠাণ্ডা কাৰণ মই আজি আৰু সদায় দৰে মই আজি ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আজি এফালে যাব লগা আছে আমাৰ সকলোৰে আৰু আপোনালোকক ক'লে যাওঁ মই সকলোবোৰ দেখুৱাই থাকিম আৰু মোৰ ভিডিঅ'টো আপোনালোকে পুনৰবাৰ শেষলৈকে চাব প্লিজ লাইক এটা কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব আশা থাকিল তেনেহ'লে ব'লক ভিডিঅ'টো পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ Hey guys, মই যে আপোনালোকক কৈছিলোঁ আমি এফালে যাব লগা আছিলে বুলি তো আমি আহি পাই গ'লোহি আহাকণ ভিডিঅ' আপোনালোকক নকৰিলোঁ এতিয়া আমি আহিছোঁ আমাৰ পেহীহঁতৰ ঘৰত আজি মানে খানা এটা আছে তো সেইবাবে কি হয় আপোনালোকক দেখুৱাই থাকিম এইফালে আমাৰ খানা আয়োজন হৈ আছে আমাৰ দেহা মুনুক লৈ আছে বাইকে আৰু এইটো আৰু আমাৰ চৌকাটো আপোনালোকক দেখুৱাই দিওঁ এইটো আমাৰ চৌকা আৰু এইবিলাক ইয়াত বহিব মানে বহা আয়োজন কৰা গৈছে আলু বিলাহী আৰু ইয়াত কটাই তিনিখন দি থৈছে খৰি আৰু পেহাই পূৰা বেডশ্বীট দি এনেকৈ আৱৰি দিছে সেয়াই আৰু এই দোস্ত আপোনালোকক মই যে কৈছিলোঁ আমাৰ বা এজনী আহিব লগা আছে বুলি এইটো আমাৰ মালটো এই গোটেইজনী কেঁচুৱা পাতি মানুহ আহি গ'লে আৰু গাইজ আপোনালোকৰ ইণ্টাৰেষ্টিং কথা এটা কি ক'ম জানেনে এগৰাকী হ'ল আমাৰ মাহী আৰু এগৰাকী হ'ল ভাগিন মাহী ইমান সৰু ভাগিনতকৈ হয়নে নহয় ভাগিন হাই কৈ দিয়াচোন এনেকৈ বাই বাই দি দিয়াচোন আৰু এইফালে আমাৰ চালাড বনাব সেইবাবে চালাডৰ প্ৰস্তুতি হৈ আছে পেহীয়ে আৰু বাই মিলি পেলাই আয়োজন কৰি আছে আপুনি কি কৰি আছে বিলাহীটো পাতহে খুৱাই আছে তাই পৰিলে তন্দুৰত এইফালে আমি মানে ৰবাব টেঙা খাম বুলি ভাবিছিলোঁ কিন্তু খোৱা নহ'ল তথাপিতো থৈ ৰাখিছোঁ আৰু এইফালে মাংসৰ বাবে আলু কাটা হৈ গ'ল এতিয়া বিলাহী পিঁয়াজ এইবোৰ কাটিব আৰু যা যোগাৰ হৈ আছে আপোনালোকক দেখুৱাই থাকিম আমাৰ টোপোলাটো টোপনি গ'ল এতিয়া আমি সকলোৱে চাহ খাম সেইবাবে চাহ উঠাই দিছোঁ আৰু চাহৰ লগত আমি খাম গৰম গৰম পকৰি এইফালে यह हमारा गरम गरम चाय और पकड़ी रेडी हो गया है अब हम खाएंगे और आप लोग देखते रहो लाइक भी कर दो ठंडा में मज़ा मज़ा चाय पकड़ी खाओ তো এতিয়া আহিছোঁ এইবিলাক মানে পেহাই মাংস বনাই আছিলে তো আপোনালোকক দেখুৱাবলৈ আহিছোঁ চিম্পুল আজি আমাৰ খানা অনলি মাংস চালাড আৰু ভাত হ'ব তো পেহাই এইবিলাক মাংস বনাই আছে কিবা এটা কৈ দিয়া আমাৰ মাংস অলমষ্ট ৰেডি হৈ গৈছে আৰু পানী দিব তাৰপিছত হৈ যাব আৰু মই এয়া ধুনীয়া ধুনীয়া গোন্ধ লৈ আছোঁ চবেই হাঁহি আছোঁ তো আমাৰ গাইজ খাবলৈ সময় হৈ গ'ল এইপিনে মায়ে বাঢ়ি দিলে চবেই নিজৰ নিজৰ স্থানত বহি পেলাই খানা খাবলৈ লৈছে এতিয়া ময়ো যাওঁ ময়ো খাওঁ নহ'লে ভিডিঅ' কৰি থাকিলে মই অকলে ভাত খাব লাগিব এয়া কিবা এটা সুনিতা বাইদেউ তো ৰোষ্ট আজি মোৰ থালিত আছে মাংস চালাড পানী আৰু ভাত এয়াই আৰু এতিয়া মই জল্দি খাই লওঁ আপোনালোকে মই খোৱাখিনি অকণমান চাওক আৰু মনটো দেহলাই দিয়ক এতিয়া খাই কৰি আজৰি হৈ গ'ল পেট চেট ফুলি আছে